নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ লাইছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি আছে 29 জুন এনেকুৱা খবৰসমূহ নিতৌ চোৱাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ ভয়ংকৰ বজ্ৰপাতে প্ৰাণ ললে 16 জনকৈ লোকৰ বিহাৰত ভয়ংকৰ ঘটনা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে বজ্ৰপাতত প্ৰাণ গল 16 জনকৈ লোকৰ বিহাৰৰ 7খনকৈ জিলাত সংঘটিত হৈছে বজ্ৰপাতৰ ঘটনা 7 জিলাত মৃত্যু 16 জনকৈ লোকৰ টুইটাৰ যোগে হুক প্ৰকাশ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ 16 জন লোকৰ পৰিয়াললৈ 4 লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ ঘোষণা নীতিশ কুমাৰৰ এফালে ধাৰাসাৰ বৃষ্টিপাত আনফালে বজ্ৰপাত বিহাৰ চৰকাৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে যিকোনো পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ প্ৰশাসনক সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি গুৰুত্বপূৰ্ণ খবৰ অসমৰ বান আক্ৰান্তলৈ একনাথ সিন্ধেৰ 51 লাখ টকাৰ সাহায্য প্ৰদান অসমৰ বান পীড়িতলৈ একনাথ সিন্ধৰ 51 লাখ টকাৰ সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বান পীড়িতৰ বাবে দিছে এই ধন আজি মহাৰাষ্ট্ৰলৈ উভতিব একনাথসহ বিসম্বাদী বিধায়কসকল কামাখ্যা ধামত উপস্থিত হৈ কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ বান পীড়িতলৈ একনাথ সিন্ধৰ 51 লাখ টকাৰ সাহায্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ ঈদৰ দিনাই নিযুক্তি পৰীক্ষাত অনুষ্ঠিত কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া 10 জুলাইত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বিতৰ্ক ঈদৰ দিনা অনুষ্ঠিত হ'ব দুৰ্যোগ প্ৰশমন বিভাগৰ লিখিত পৰীক্ষা ঈদৰ দিনা পৰীক্ষা অনুষ্ঠিত হলে বহু পৰীক্ষাৰ্থী হ'ব অসুবিধাৰ সন্মুখীন তিনিটা পদৰ বাবে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা ইছলাম ধৰ্মীয় পৰীক্ষাৰ্থী বিপদত পৰাৰ অভিযোগ পৰীক্ষাৰ দিন হাল হলনি কৰাক লৈ বিভাগীয় কৰ্তৃপক্ষলৈ দাবী 10 জুলাইত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ পৰীক্ষা অনুষ্ঠিতক লৈ বিতৰ্ক এনেদৰে নিত বিভিন্ন খবৰসমূহ পোৱাৰ বাবে আমাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ।